মোৰ আই কথা লক্ষীন্দ্ৰ শইকীয়া কণ্ঠ বাস্তৱ প্ৰীতম। পুৱতি নিশাৰ দুকমুকালিতে আয়ে যেতিয়া ঢেঁকীত ধান বানে, ঘৰৰ বাকীবোৰ মানুহে তেতিয়া বিচনাত পুৱতি চিকুণ ঘুমতি মাৰে। নিজৰ সন্তান ডাঙৰ হোৱাৰ আশাৰে সকলো কষ্ট সহ্য কৰিও আয়ে আনকে দেখুৱাই দি হাঁহি মাৰে। কেতিয়াবা মনে মনে ভাবে, মোৰ এই সোণটো ডাঙৰ হ'লে মোৰ সকলো দুখ চান্তনা সঁচাকৈ আঁতৰিব। কিন্তু কিমানজন পুত্ৰই শুনে মাতৃৰ মনৰ সেই বিষাদৰ বিননি? কত মাতৃ হৈছে আজি ক্ষুধা নিবাৰণৰ হেতু পথৰ ভিখাৰী। নিজ মাতৃৰ হিয়া বিদাৰক বিননিক ধূলিসাৎ কৰি মৰমৰ পুত্ৰ আছেগৈ কোনো বিলাসী হোটেলৰ এক ৰঙীন পাৰ্টিত। আৰু মাতৃয়ে দিন ৰাতি পাৰ কৰিছে কোনো ৰাস্তাৰ কাষৰ মলিয়ন দাঁতি। কোনোৱে হয়তো দুখ মনেৰে আজিও পদূলিলৈ বাট চাই আছে, মনে মনে ভাবি আছে চাগৈ, মোৰ সোণটো আকৌ আহিব ঘৰলৈ ঘূৰি, মাতিবহি মোক মৰমেৰে, আই তই কুশলে আছনে? তোমাৰ সুখতেই সুখী, তোমাৰ দুখতেই দুখী, কাষতে আছিলে আই জীৱনৰ ভাটিবেলা এষাৰি মাতৰ অপেক্ষা। কিন্তু তোমাৰ যে কোনো সঁহাৰি নাই। এধানি মৰমৰ বাবেই পৰকে আপোন বুলি ভাবি আয়ে কৰিছে হাহাকাৰ। তথাপিও নোজোৰাই আইৰ বুকু, শোকে খুন্দা মাৰি ধৰে চাগৈ আলসুৱা মনৰ দুয়োটি পাৰ।